নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ মোৰ ব্লগটো ৰাতিপুৱা আৰম্ভ কৰিলোঁ আৰু ৰাতিপুৱা এতিয়া বাজিছে 5:30 আৰু এতিয়া আমি গৈ আছোঁ তেজপুৰলৈ বুলি। আৰু এয়া আমাৰ চিমি আৰু ফাৰ্ণাচকো উঠাই দিলোঁ আৰু আম্মাও গৈছে বাৰু। আৰু তেজপুৰৰ এয়া গাড়ীত উঠি পিনি আমি আহি পাই গ'লোঁ এতিয়া একদম নুমলীগড় পাৰ হৈ গ'লোঁ। আৰু এয়া আমাৰ চিমি দেখিছেনে একদম টোপনিত লালকাল। আৰু আমি কাজিৰঙা পাই গ'লোঁ আহি। আৰু কাজিৰঙাৰ পাছত এতিয়া আহি পাইছোঁ আমি বুঢ়ী থান। আৰু এইটোতো সকলোৱে চিনি পায়েই। আৰু এই মন্দিৰটোত আৰু ৰখাই হালদিবাৰীত থকা বুঢ়ী থানত সকলো গাড়ীবোৰ ৰখাই। আৰু ইয়াত দেখিছেনে ইমানবোৰ বান্দৰ আছে। আৰু অলপ দেৰি তাত ৰখোৱাৰ পাছত আমি আকৌ যাবলৈ আৰম্ভ হ'ল গাড়ীখন। তাৰপাছত এতিয়া আমি পাইছোঁ বুঢ়া পাহাৰ। তাৰপাছত এয়া তেল ভৰাবলৈ ৰখালে, তেল ভৰাই মেলি এতিয়া আমি গৈছোঁ আমাৰ চিমি আকৌ লাগে আইচক্ৰীম খাবলৈ। একদম গৰমত থাকিব পৰা নাই, ভোকো লাগিছে। তাই ৰাতিপুৱা সোনকালে আহিছোঁ যিহেতু। আৰু তাৰপিছত আমি কলিয়াবৰত নামি মেলি এয়া বেলেগ এখন বাছত উঠিলোঁ। আৰু এয়া আমি গোটেইকেইজনী দেখিছোঁ ন, আমাৰো আছে বাৰু। আমাৰ ইমান কেমেৰাত ভাল নাপায় মানে উঠি। আৰু এয়া আমি কলিয়াভোমোৰা ব্ৰিজ পালোঁ। তাৰপিছত আমি তাৰ পৰা নামি এতিয়া বেটেৰী ৰিক্সাত আমি গৈ আছোঁ। এয়া আহি পাই গ'লোঁ আমি আমাৰ ইনাই ঘৰত, মানে মোৰ বা ঘৰত আহিছোঁ। আৰু ইনাই আৰু ফাইজা দেখিছেনে, সিহঁতে একদম বহুত দেৰিৰ পৰা ৰখি আছে আমি আহিম বুলি। আৰু ইনাই অহাৰ লগে লগে চিমিৰ পৰা মেহেন্দি লগোৱাই ল'লে। আৰু এয়া এতিয়া ৰাতিয়ে হ'ল, আমি দুজনী বহি আছোঁ। তাৰপিছত আম্মাক আনিলোঁ থেৰাপি দিবলৈ ভিনটিৰ ফাৰ্মাচীত। আৰু ৰাতিয়ে হ'ল, এয়া দেখিছে নহয়। আৰু ইহঁত দুইটাই এপাত চেণ্ডেল পিন্ধি হাঁহিত ক'বই নোৱাৰা হৈ গৈছে। তো আজিৰ ভিডিঅ'টো ইমানতে, বাই বাই।